সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ক'ত গৈ আছোঁ, কি কৰিছোঁ, সকলোখিনি দেখাই আছোঁ। মোক বাই থৈ আহিব ষ্টেচনত, তাৰপিছত আপোনালোকক দেখাম আমি কোন কোন যাম। তেন্তে ব'লক আজি ভিডিঅ'টো আজি পাম। হাই অ বাবলি হাই হাই ইমান ধুনীয়া লাগিছে বেগটো সৈতে তোমাৰ ট্ৰেইনত শুই মেলি আহি গুৱাহাটী ষ্টেচন পাই গ'লোঁ আমি একদম কি পাই গ'লোঁ গুৱাহাটী হাই বাছতে কষ্ট কৰা ছোৱালী কি তো আমাক কষ্ট কৰা ছোৱালীজনী আজি কষ্ট কৰি আছে চাই ভাল লাগি গ'ল। হোটেলত সকলোকে টাটা বাই বাই কৰি মই গুচি আহিলোঁ পেহী ঘৰত। গুড মৰ্ণিং সকলোকে। আজি ছেকেণ্ড ডে। কালি ভিডিঅ' নবনালোঁ এলাহতে শুলোহি আহি মই হোটেলত নাথাকিলেও মোৰ পেহী ঘৰ বহুত ওচৰতে আছিল কাৰণে তো মোক এতিয়া দাদাই থৈ আহিব তাত লগৰখিনিৰ ওচৰত। তেনে ব'লক দেখা সব ৰেডি হৈ গ'ল। আমাৰ মইনাও পাই গ'ল। হাই হেল্ল' তো যাওঁ আমি ইয়াৰ পৰা যাওঁ ন চন্দন দাই মাৰি আছে তলা বাকী এয়া আমি ইয়াৰ পৰা যাই দিওঁ তাৰপিছত দেখাই আছোঁ। আমি জালুকবাৰী পাৰ গ'লোঁ। এতিয়া আমি ক'ত যাম নাজানো। এতিয়া আমি আইটি যাওঁ। আমি পাই গ'লোহি ফাইনেলি। দেখাই আছে বেকত আছে ভিতৰ পাই গ'লোঁ। হাই কিমান কষ্ট আহি পেলাই সোমাব লগা হৈছে আমিয়ে গম পাওঁ। আমি ভিতৰ পালে এতিয়া ইয়াৰ পৰাতো আৰু প্ৰাইভেট গাড়ী নিদিয়ে যাবলৈ। প্ৰাইভেট গাড়ী দিয়ে উবেৰ নিদিয়ে যাবলৈ। আমি ইয়াতে টেম্পু আছে টেম্পুতে যাম। টেম্পু ৰাখি দিছে একদম পূৰা লাইন পাই গৈ ইয়াৰ পৰা ভিতৰলৈকে একদম। তো মেইন গেটৰ পৰা ভিতৰলৈ বহুত সোমাব লাগে আৰু বহুত বেছি ধুনীয়া। তো বহুত বেছি ভাল লাগিছে আৰু বহুত ডাঙৰ হয় ক'বলৈ একো নাই। বহুত আৰু আছে আমাৰ অৱস্থা শোচনীয়। বৰ্তমান অৱস্থা শোচনীয় হৈ গৈছে। আইআইটিত আহি ঘূৰি ফুৰিছোঁ নাচিব পাওঁ নাপাওঁ পিছৰ কথা। চবেই প্ৰেক্টিচ কৰি আছে আমি খোজকাঢ়ি ঘূৰি ফুৰিছোঁ। প্ৰব্লেম ওলাই আছে কি হ'ব ৰে নাজানো। তই দেখাই আছোঁ বাইকখিনি কিবি হৈ আছে শুনিছে। এয়া সন্ধিয়াহে খুলিব এয়া কিবা কিবি। তো খোজকাঢ়ি কাঢ়িয়ে বহুতখিনি আহিলোঁ। হয় চিধা যাবিগে। কি হৈ আছে নাজানো। স্কুটি এখন পালে ভাল আছিলে। আমি গোটেই এৰিয়াটো ঘূৰি এখন বাছ যাবি নেকি কোনোবা? ইয়াত প্ৰগ্ৰেম হ'ব কিবা কিবি হ'ব ইয়াত। বিশাল আহিব নেকি? কোনোবা এটা আহিব দে বিশাল। বাকীখিনি মই নাজানো। বিশালটো মোৰ ফ্ৰেণ্ডৰ বিশাল কোন আহিব বাকীখিনি মই নাজানো নহয়। আইআইটি কলেজৰ ভিতৰত থকা যিমান যি আছে সকলোখিনি দেখাবলৈ সম্ভৱ নহয় কিন্তু যিমানখিনি পাৰোঁ সৰু সৰুকৈ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আমিও নাচিবলৈ যোৱাৰ আগত অলপ প্ৰেক্টিচ কৰি ল'লোঁ তাৰপিছত নাচিব গ'লোঁ। তেনে ব'লক পিছৰখিনি চাব আৰু চব একদম পুৰা বহি আছে ইয়াত। চালা কেনেকুৱা লাগে? বহুত কষ্ট বা ইমান কষ্ট মই লাইফত
কেনেকুৱা লাগিল আমাৰ ভিডিঅ' চাই ডান্সাৰ কেনেকুৱা লাগিল পাৰফৰ্মেন্সটো চাই পেলাই ভাল লাগিলে চবে একদম মানে এপ্ৰিচিয়েট কৰিছে আৰু এটা গাড়ী পাই গ'ল 25 টাকা উঠা চব আমি চব উঠি গ'লো হাই ইয়াৰ পৰাই গাড়ী পাই গ'লো আইআইটি মানে ইয়াৰ পৰা দেখিছনে নাই নাজানো লাইটিং পুৰা দি আছে যে তাতে হৈ আছে এইটো চাই লাইটিংটো দি আছে যে আৰু এইফালে শৰাইঘাট আমি আহি গ'লো ক'ত আহিলো আমি নাচি কৰি আহি গ'লো খাবলৈ এইখিনি আছিলে ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব তেন্তে আজিলৈ